হাই বন্ধু বান্ধৱীসকল, কি খবৰ? পুনৰবাৰ নতুন টি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। জনপ্ৰিয় অভিনেত্ৰী আইমি বৰুৱাই বাৰু ঘৰত ছালৰ যতন কেনেকৈ লয় আপোনালোকে জানেনে? আহকচোন এই ভিডিঅ'টোৰ জৰিয়তে চাওঁ আমি তেওঁনো ছালৰ যতন কেনেকৈ লয়। ভাল লাগিনে আপোনালোকৰ ঘৰত ট্ৰাই কৰিব পাৰে। আলু লৈছোঁ। আজি আচলতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ মই সাধাৰণতে ঘৰুৱাভাৱে ছালখনৰ যত্ন কেনেকৈ লওঁ। প্ৰথমতে এনেকৈ আলুটো ৰুকি ল'লোঁ, ৰসখিনি উলিয়াই লৈছোঁ। এইখিনি আপোনালোকে কিবা ৰান্ধোতেও ব্যৱহাৰ কৰিব পাৰে। তাত দিছোঁ এচামুচ দৈ, আধা চামুচ মৌ আৰু নাৰিকল তেল। কেৱল মাত্ৰ মই চুলিতে ব্যৱহাৰ নকৰোঁ, নাৰিকল তেলৰো 4-5 টোপাল দিওঁ। ঠাণ্ডাত আপোনালোকে বেছিও দিব পাৰে। এই গোটেইখিনি মিলাই মুখখনত অকণমান ডাঠকৈ লগাই 10 মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই পেলাম। আপোনালোকেও লগাই জনাবচোন কেনে পায়। আলু লৈছোঁ। আজি আচলতে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছোঁ মই সাধাৰণতে ঘৰুৱাভাৱে ছালখনৰ যত্ন কেনেকৈ লওঁ। প্ৰথমতে এনেকৈ আলুটো ৰুকি ল'লোঁ, ৰসখিনি উলিয়াই লৈছোঁ। এইখিনি আপোনালোকে কিবা ৰান্ধোতেও ব্যৱহাৰ কৰিব পাৰে। তাত দিছোঁ এচামুচ দৈ, আধা চামুচ মৌ আৰু নাৰিকল তেল। কেৱল মাত্ৰ মই চুলিতে ব্যৱহাৰ নকৰোঁ, নাৰিকল তেলৰো 4-5 টোপাল দিলোঁ। ঠাণ্ডাত আপোনালোকে বেছিও দিব পাৰে। এই গোটেইখিনি মিলাই মুখখনত অকণমান ডাঠকৈ লগাই 10 মিনিট ৰাখি ঠাণ্ডা পানীৰে ধুই পেলাম। আপোনালোকেও লগাই জনাবচোন কেনে পায়।